এভৰিৱান মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই আছোঁ অনামিকাৰ ঘৰত অনামিকা ইফালে আহা হাই গাইজ আৰু থাম্বনেইলত কিন্তু নিশ্চয় গম পাইছে অনামিকা আৰু মই আজি চেলেঞ্জ ভিডিঅ' কৰিম চাওমিনৰ এতিয়া চাওমিন বনাই ৰেডি হয় আকৌ আপোনালোকৰ ওচৰত আহি আছোঁ অনামিকা তুমি চাওমিন বনাবানে মই বনাম মিলিজুলি বনাম একেলগে এতিয়া আমি চাওমিন বনাই মেলি আমি কৰিম চেলেঞ্জ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ তো আমি এতিয়া যাওঁ চাওমিন বনাব বলা এয়া আমি নিজে চাওমিন বনাইছোঁ কিবা হৈছে নাজানো আৰু ন অনামিকা চাওমিন হৈ গ'ল আমাৰ চাওমিন ৰেডি হ'ল এয়া কেমেৰাত মানে নাহি অনামিকা দেখাই দিয়া তাকে এতিয়া আমি চাওমিন ৰেডি হ'ল এতিয়া আমি চেলেঞ্জ কৰিম অনামিকা আৰু মই কোন জিকে কোন হাৰে নাজানো এতিয়া আমি চাওমিনখিনি খাওঁ আৰু শাস্তিটো হ'ল এয়া কেঁচা তিতা কেৰেলা যোনে হাৰে মানে তিতা কেৰেলাখিনি খাব লাগিব মানে এয়া কাটি থোৱা তিতা কেৰেলাখিনি খাব লাগিব এতিয়া আমি ষ্টাৰ্ট কৰোঁ অনামিকা ৰেডি নে ৰেডি দিয়া আমি কম্পিটিশ্যন ষ্টাৰ্ট মোৰ ভয় লাগি আছে তাকেতো ৰেডি অনামিকা খোৱা লাইফত ইমান বকবাস চাওমিন খাই জানি নাখাবে আমি ফাৰ্ষ্ট টাইম মই কালি মই কেঁচা কেৰেলা খোৱা নাই মোৰতো হ'বই বেছি নাই দেখুৱা তোমাৰ প্লেটখন দেখুৱা অনামিকা ৰৈছা মোৰ নাই এইটো অনামিকা হাৰি গ'ল তাৰ প্লেটত অকণমান আছে আৰু মোৰ প্লেট খালি এতিয়া অনামিকাই খাব এই কাটি থোৱা তিতা কেৰেলা অনামিকাৰ শাস্তি এইটো অনামিকা তুমি হাৰি গ'লা এতিয়া অনামিকাই খাব কাটি থোৱা কেঁচা তিতা কেৰেলাখিনি খাব লাগিব তুমি কম্পিটিশ্যন হয় দিয়া তুমি খোৱা এতিয়া তুমি হাৰি গ'লা ন দেখুৱা এক পিচ খালে হ'বনে নহয় তুমি 2-3 পিচ খাব লাগিব খোৱা দেখুৱা তুমি হাৰি গ'লা ন মোৰ শাস্তি এয়া অনামিকাই 1 পিচ খাইছে অনামিকা তিতা কেৰেলা খাইছে শাস্তি আৰু খোৱা এপিচ মোৰ ফালৰ পৰা এপিচ খোৱা আৰু নালাগে বাৰু এপিচ খোৱা ভাল লাগিছে নে হৈ গ'ল অনামিকাই 2 পিচ কাটি থোৱা তিতা কেৰেলা খালে আৰু খাব নোৱাৰে নালাগে তাই চেলেঞ্জটো মানে একচেপ্ট কৰিছে তাই হাৰিছে যে তো আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই বাই